যোৱা বন্ধ কৰি ওচৰত থকা ঘুমটি দোকানখনলৈ গৈ 10 টকীয়া শিখৰ এটা লৈ তুলসীদি মিছল কৰি বহি যোৱা মোৰ ভিডিঅ' চাবলৈ, কাৰণ মোৰ ভিডিঅ'ত পাবা মজা, কিন্তু হেডফোনডাল লগাই ল'বা। আজি মই তোমাক নোকোৱাকে रुको जरा सबर करो। Hey y'all, come look at this. টো একুৱাৰ কৰিলেহে এজন মানুহে ডিষ্ট্ৰেক্ট নোহোৱাকে থাকিব পাৰে। কিতাপ পঢ়িলে কেতিয়াও ডিষ্ট্ৰেক্ট নোহোৱাকে নাথাকে, কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ 20-25 ঘণ্টা কিতাপ কি খবৰ গালেৰ ফেমিলি, আপোনালোকক স্বাগতম মোৰ এটা ৰোজ ভিডিঅ'। বাৰু আপোনালোকে চাই আছে JKB চেনেল। आओ हीरे की औलाद तेरी ही कमी थी यार। নিশ্চয় গম পাইছে যে আজি আমি কাৰ ওপৰত কথা পাতিম। গম পাইছ নাই? আজি আমি কথা পাতিম কলাক্ষেত্ৰত স্থান লাভ কৰা আমাৰ সাধনা দেৱীৰ ওপৰত, হাতী গম পাইছ? যি নেকি নাম কৰি পাছ কৰিছে হয়, কিন্তু অসমৰ ৰাইজে এতিয়া ধুইছে মানে বৰ বেয়াকৈ ধুইছে। একদম ঠিক কাম কৰিছে। কথাটো হ'ল কিছুমান মানুহে সাধনা দেৱীক ট্ৰল কৰাটো বেয়া পাইছে, কিন্তু বেছিভাগ মানুহে ভালেই পাইছে। কিছুমানে উল্টা পাল্টা কমেন্ট কৰি আছে যে তই এনেকৈ পাছ কৰি পাইছনে নাই। यही नहीं, अभी और বন্ধুসকল এতিয়া তোমালোকে কোৱা এই ট্ৰল খোৱাৰ যোগ্য নে যোগ্য নহয়। কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ আৰু এজনে মানুহৰ পৰা মৰমেই মৰম পাইছে। ডাঙৰ ডাঙৰ ইউটিউবাৰে তেওঁৰ লগত ভিডিঅ' বনাইছে, কাৰণ তেওঁৰ ব্যৱহাৰ পাতি বহুত ভাল আৰু তেওঁৰ গাত সেই অহংকাৰ বোলা ভাৱটো কেতিয়াও নাই। বৰৈ খোজোতেই থমকিব দুভুই ডাৱৰৰ আৰতেই নতুন ৰ'দালি চিনাকি চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে অচিনাকি যাবলৈ নিদিবা ৰাখিব আধুৰি। আৰু আমাৰ দেৱীয়ে গান গাইছে, মানুহে কি কৰিছে দেখিছাই। মোৰ এই কাষতে কিনো কম আজি মই তোমাক নোকোৱাকে একুৱাৰ কৰিলেহে এজন মানুহে ডিষ্ট্ৰেক্ট নোহোৱাকে থাকিব পাৰে। কিতাপ পঢ়িলে কেতিয়াও ডিষ্ট্ৰেক্ট নোহোৱাকে নাথাকে, কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ 20-25 ঘণ্টা কিতাপ ভণ্টিয়ে ইমানেই পঢ়িলে যে তাই 24 ঘণ্টা সলনি 25 ঘণ্টা কৰি দিলে। क्या देखना पड़ रहा है? সেইকাৰণে মানুহে কথা কওঁতে অলপ সাৱধানে ক'ব লাগে। জোখতকৈ বেছি কথা ক'লে মানুহে নেওচা দিব, লাগিলে তাই যিমানেই ভালকে পাছ নকৰক কিয়। কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে। এনেই ভণ্টি তুমি ভোট কেইবাৰ দিলা? তাই ভোটাৰ কাৰ্ডে অহা নাই, তাই আকৌ ৰাজনীতিৰ কথা কয়। মানে ভণ্টি হাই ছেকেণ্ডাৰী ভালকৈ পাছ কৰি তাই নিজকে কিবা MLA জিকাৰ দৰে কৰিছে, যিটো বয়সত তাই নেক্সট জেনেৰেশ্যনক উৎসাহ দিব লাগে যাতে তাইৰ কথা শুনি ভাল ৰিজাল্ট কৰিবলৈ উৎসাহ পায়। সেইটো সময়ত তাই ৰাজনীতিৰ কথা কৈ আছে। অসমৰ সাম্প্ৰতিক ৰাজনীতিক লৈতো মই প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট তেখেতে যিটো হিচাপত অসমক গাইড কৰি আছে সেইটো অসমৰ কাৰণে বহুত বেছি পজিটিভ চাইন বুলি মই ভাবোঁ, কাৰণ যুৱ প্ৰজন্মৰ এগৰাকী তেওঁ যথেষ্ট জনপ্ৰিয় নেতা বুলি মই ভাবোঁ। এবছৰহে হ'ল তেখেত মুখ্যমন্ত্ৰী হোৱা, তেখেতে আহিয়ে আছে অসমৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰে যদি আগৰ পৰাই একো হোৱা নাই। কিন্তু আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে, যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ দিছে। নহয় মানে বয়স অনুপাতে কথা ক'ব লাগে। তোমাৰ মুখত ৰাজনীতিৰ কথা কোনেও শুনিব নিবিচাৰে। বয়সতকৈ বেছি কথা ক'লে কিবা ভাল নালাগে। যাৰ নাম ধিতিৰা তাৰ পৰা কিবা শিকিবা। ছাত্ৰৰ এটা সপোন থাকে, কি সপোন থাকিব? আচলতে আন ছাত্ৰ ছাত্ৰীৰ কি সপোন থাকে সেয়া মই নাজানো, কিন্তু মোৰ ব্যক্তিগত যিটো সপোন সেয়া প্ৰথম হৈছে এগৰাকী ভাল মানুহ ৰূপে সমাজত প্ৰতিষ্ঠিত হোৱা, যাতে সমাজে মৃত্যুৰ পিছতো যাতে দুজনে হ'লেও মোৰ নাম লয়, আৰু যাতে নিজৰ কাৰো অপকাৰ কৰিব নোৱাৰিলেও যাতে 10 জনৰ উপকাৰ যাতে সাধিব পাৰো, সেইকাৰণে মই মানে ভণ্টি মাননীয় মুখ্যমন্ত্ৰীক বাৰে বাৰে নাম কাঢ়ি হিমন্ত বিশ্ব শৰ্মা কৈ আছা। এনে লাগিছে তোমাৰ লগৰহে যে। আমি চাব লাগিব যে বানপানী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিমানখিনি ৰিলিফ দিছে, যিটো এক্টিভ টাইপত তেখেতে ছাৰ্ভিচ দিছে। আমাৰ জিলাখনৰ সকলো জেগাতে তেখেতে ঠিক কথা। অকল পঢ়াত চোকা হলে নহব, মানুহৰ কথা বতৰা ভাল হ'ব লাগে। এজনে মানুহৰ পৰা মৰমেই মৰম পাইছে আৰু এজনে মানুহৰ পৰা ধিক্কাৰ পাইছে।
একদম ঠিক কাম কৰিছে শেষত এটা কথাই কওঁ, হাই ছেকেণ্ডেৰীহে ভালকৈ পাছ কৰিছে। বহুত বেছি হোৱা যেন লাগিছে। ভৱিষ্যতৰ বাটত বহুত দূৰ আছে। সৰু ছোৱালীৰ দৰে কথা ক'লেহে মৰম লাগে, ৰাজনীতিৰ কথা নহয়। Hey, hold up.